হেল্ল' এভৰিৱান, মোৰ পেজটোলৈ আপোনালোক সকলোকে বহুত দিন মূৰত স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত এটা মিনি ব্লগ লৈ আহিছোঁ আৰু এতিয়া মাইনাক ধুনীয়াকৈ গা চা ধুৱাই ল'লোঁ আৰু এতিয়া যাম মানে মামাহঁতৰ ঘৰত মানে ভাত খাবলৈ মাতিছিলে। এইটো বহুত দিন আগৰে ভিডিঅ' হয়, মই দিবলৈ পৰা নাছিলোঁ, কৈছোঁ নহয় এডিট কৰিব পৰা নাছিলোঁ, সেইকাৰণে। আৰু এতিয়া মাইনাক ধুনীয়াকৈ ওলাই ল'লোঁ আৰু এই পালোঁ মামাহঁতৰ ঘৰত মামাৰ লগত মানে এনে অকণমান খেলি আছে মাইনাই। আৰু তাৰে পিছতে চাহ পানীখিনি খাই ল'লোঁ আৰু মই তাৰে পিছত আম ৰুকিলোঁ। আমটো ৰুকিব মানে মই বেজাৰে পাওঁ, মই ইমান এটা ভালো নাপাওঁ খাই পেলাই, পকিলে ভাল পাওঁ, কিন্তু কেঁচা আম ইমান এটা মই মানে ভাল নাপাওঁ আৰু তাৰপিছত ধুনীয়াকৈ সকলোৱে কিবা কিবি কাম কৰি আছিলোঁ। পিছত দিলে মোক মাংস বনাবলৈ, মাংসখন বনালোঁ এই গৰমত, চৌকাতে বনাইছোঁ দিয়ক। আৰু এই দেখিছেনে মোৰ অৱস্থাই নাই, খামাই একদম কিবা হৈ গৈছে। আৰু ভাতৰ লগত এইবোৰ আছিলে ভাজি, দালি, মাছ, মাংস, চালাড, ঢেকীয়া ভাজা চব। তাৰে পিছত আহিলোঁ ডাঙৰ মামাহঁতৰ ঘৰত মানে আমাৰ তিনিঘৰ মামা হয়তো মানে বেলেগ বেলেগকৈ থাকে, সেইকাৰণে মানে এনেকৈ তিনিঘৰতে যাব লাগে। আৰু এই দেখিছেনে কি ফুল, এইটো জনাবচোন, নামটো জনাব। আমাৰ ইয়াতে কলগছ বুলি কয় নেকি নাজানো। আৰু এই দেখিছেনে, এই আমি ঘৰত আহি আছোঁ, অলপ পিছত মানুহজনো আহিল নিবলৈ বুলি। আৰু পিছফালে আছে বাহঁত, আৰু এই দেখিছেনে বাইকত উঠিব পাই, কি যে কৈ আছে স্কুটিত উঠিব পাই নিজে আৰু এনেকৈ আমি ঘৰত আহিলোঁ। আজি মানে মিনি ব্লগটো এইখিনিয়ে আছিল। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ এৰিছোঁ, বাই বাই।